বহুত দিনৰ মূৰত তোমালৈ বুলি এখন চিঠি লিখিলোঁ। নাজানো ডাকুৱালে তোমালৈ পোৱাই নে নোপোৱাই। আশা কৰোঁ তুমি কুশলে আছা। মোৰ খবৰ ল'বলৈ তোমাৰতো সময়েই নাই। মই জানো তুমি যে এতিয়া বহুত ব্যস্ত। সময়ে সকলোকে সলনি কৰে আৰু হয়তো সময়ৰ লগে লগে আমি দুয়ো অচিনাকি হৈ গ'লোঁ। আমিৰ পৰা তুমি মই হৈ গ'লোঁ। বাৰু তোমাৰ মা দেউতা আৰু ভণ্টিৰ খবৰ নিশ্চয় ভাল। ভণ্টিৰ লগত মোৰ এটা বৰ ভাল বন্ধুত্ব হৈ গৈছিল। তোমাৰ লগত মোৰ সম্পৰ্কও শেষ আৰু ভণ্টিৰ লগত বন্ধুত্ব। এৰাও সময়ৰ লগে লগে সকলো শেষ হৈ যায়। এটা কথা কি জানা, যিদিনাৰ পৰাই মোৰ জীৱনত তুমি বৰ্জপাত পেলাই থৈ গ'লা, সেইদিনাৰ পৰাই মোৰ খবৰ বেয়া। নিজৰ মিছা হাঁহিৰে সকলোকে বুজাব বিচাৰোঁ যে মোৰ খবৰ বহুত ভাল। তোমাক ক'বলৈ মোৰ বহুত কথাই থাকি গ'ল। কম বুলি ভাবি থাকোঁতেই সকলো শেষ হৈ গ'ল। শুনাচোন, তোমাৰ বাৰু মনত আছেনে, আমি যে আগতে ফোনত কথা পাতি আকাশত তৰা চাইছিলোঁ আৰু তুমি মোক কৈছিলা, অ' জান, জোনটোৰ দৰে মই তোমাৰ জীৱনটো পোহৰাই দিম। চোৱা তিৰবিৰাই থকা তৰাবোৰে আমাৰ প্ৰেমক সম্ভাষণ জনাইছে। আৰু যে কত কি কথা, এই কথাবোৰ মোৰ আজিও বহুত মনত পৰে। আৰু মনত পৰিলে এনেকুৱা লাগে তুমি যে মোৰ জীৱনলৈ পোহৰ বিলাবলৈ নহয়, আন্ধাৰ বিলাবলৈহে আহিলা। মই যি সপোনৰ ঘৰ সাজিছিলোঁ, তুমি সেই ঘৰখন ভাঙি শেষ কৰি দিলা। ভুল তোমাৰ নাছিল, ভুল মোৰেই আছিল। কাৰণ এই পৃথিৱীত একো বস্তুৱেই স্থায়ী নহয়। মই কেনেদৰে ভাবি ল'লো যে তুমি মোৰ জীৱনত স্থায়ী হ'বা বুলি। সেইবোৰ বাদ দিয়া, এতিয়া সেইবোৰ মূল্যহীন। তোমাৰ বাৰু এতিয়াও মোলৈ মনত পৰেনে? কেতিয়াবা অতীতক মনত পেলোৱানে? তোমাৰ জানিবলৈ মন যায়নে মই কেনেদৰে আছোঁ, ক'ত আছোঁ, কি কৰি আছোঁ? নে এইবোৰ ভাবিবলৈ তোমাৰ সময়েই নাই? কি যে কথাবোৰ ভাবি আছোঁ নহয়, মই পাহৰিছিলোঁৱেই তুমি যে এতিয়া সাংসাৰিক। তুমি যে এতিয়া নিজৰ পৰিয়ালক লৈ ব্যস্ত। মই জানো তুমি তাইক সুখতে ৰাখিছা। তোমালোক সুখী হোৱা। নীলাভ, এটা কথা জানিবলৈ মোৰ এতিয়াও মন যায়। তুমি মোক কিয় প্ৰতাৰণা কৰিলা? তাৰ উত্তৰ মই আজিও বিচাৰি নাপালোঁ। কিন্তু তোমাৰ প্ৰতি মোৰ কোনো ধৰণৰ ক্ষোভ নাই। কেতিয়াবা বৰ দুখ লাগে জানা, কাৰণ মই আজিলৈ বুজিয়ে নাপালোঁ মোৰ দুখ কি আছিল। মই বাৰু কিবা ভুল কৰিছিলোঁ নেকি? যদি কৰিছিলোঁ, এবাৰো কিয় নকলা? এবাৰ কৈ যোৱা হ'লে ইমান বেয়া নালাগিলহেঁতেন। আৰু কি জানা, এতিয়া মই প্ৰেমৰ পৰা বহুত দূৰতেই থাকোঁ। কাৰো প্ৰয়োজন বোধেই নকৰোঁ। এতিয়া মই নিজৰ কামক লৈ ব্যস্ত থাকোঁ। হয়তো তুমি ভাল পোৱা ছোৱালীজনী এতিয়া আৰু মই নহয়। বাৰু মোৰ কথা বাদ দিয়া। কেতিয়াবা যদি সময় পোৱা, অতীতৰ পৃষ্ঠাবোৰ এবাৰ খুলি চাবা। কিমান যে ধুনীয়া আছিল। হয়তো তোমাৰ বাবে সেয়া অতীত, কিন্তু মোৰ বাবে
মইতো এতিয়াও তাৰ মাজতেই আবদ্ধ। তোমাক আৰু আমনি নকৰোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তোমাৰ সুখতেই মই সুখী। কুশলে থাকা। তুমি সুখী হোৱা। এটি তোমাৰ তোমাৰ নহয়, অচিনাকি নম্ৰতা।